গাড়ী চলাওঁতে আপোনালোকে কিছুমান ল'ৰা কি কৰিছে গাড়ী চলাওঁতে বেক কৰোঁতে পিছৰ দিকে চাইছে সেইখিনিকো ৰিজেক্ট কৰি দিয়া হৈছে নাই দাদা বহুত হাৰ্ড কুৱেশ্যন সুধিছে এনেকুৱা বুলি কৈ আছে গতিকে ভালকৈ প্ৰিভিজন কৰি যোৱা গাড়ীখনৰ বিষয়ে পুৰা ডিটেইলছ অসম পুলিচৰ ড্ৰাইভাৰ স্কিল টেষ্টত ইমানখিনি কেণ্ডিডেট বেয়া কৰিছে ভাইভাত বেয়া কৰিছে স্কিল টেষ্টতে বেয়া কৰিছে মই ভিডিঅ'টো নবনাওঁ কৈ কিনে বনাইছোঁ যিহেতু মনটোও শান্তি লগা নাই আপোনালোকৰ কাৰণে ভিডিঅ'খিনি নবনালে ইনফৰমেশ্যনখিনি দি দিওঁ বুলি ভাবিছোঁ যিহেতু মোৰ গা একেবাৰে বেয়া আপোনালোকে ভিডিঅ'টো মাতটো ইমান ভাল নাপাব মোৰ আজি কাৰণ কিয় মাতটো ফটা হৈ আছে বেমাৰ হৈ আছে জ্বৰ হৈ আছে গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব মই ইনফৰমেশ্যনখিনি আপোনালোকক দিবলৈ চেষ্টা কৰিম নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ যিহেতু মই সেইদিনাখন এটা ভিডিঅ' আপলোড কৰিছিলোঁ ড্ৰাইভাৰ স্কিল টেষ্টৰ বিষয়ে যিহেতু বৰ্তমান ড্ৰাইভাৰ স্কিল টেষ্টৰ আসাম পুলিচৰ ইণ্টাৰভিউ চলি আছে সেই ভিডিঅ'টো দিয়াৰ পিছত বহুতখিনি কমেণ্ট আহিছে দাদা ফুল ভিডিঅ' এটা দিয়ক গাড়ীৰ বিষয়ে ভিডিঅ' দিয়ক বহুতখিনি কমেণ্ট আহিছে কিন্তু মই ভিডিঅ' আপোনালোকৰ বাবে দিব পৰা নাই মানে মোৰ গাটো ভাল হোৱা নাই আছিল একেবাৰে গতিকে মই আপোনালোকক ভিডিঅ' দিব পৰা নাই ইনফৰমেশ্যনখিনি মই লৈ আছোঁ গতিকে মই হ'লেও আপোনালোকক আজি সম্পূৰ্ণ ডিটেইলছত ভিডিঅ'ৰ গাড়ীৰ স্কিল টেষ্টৰ বিষয়ে মই প্ৰেক্টিকেলি দেখাই দিব নোৱাৰিম কাৰণ যিহেতু মোৰ হাতত এতিয়া বলেৰ' গাড়ী নাই যদি বলেৰ' গাড়ী থাকে মই প্ৰেক্টিকেলি দেখাই দিলোঁ বস্তুখিনি কিন্তু যিসকলে জানে বা যিসকলে নাজানে বা তাত প্ৰচেছিংখিনি কেনেকুৱা চলি আছে কেণ্ডিডেট কিমান হৈছে মই এইখিনি সকলো আপোনালোকৰ মোৰ তাত ইনফৰমেশ্যনখিনি আছে মই দি দিম আপোনালোকক গতিকে ভিতৰতে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ড্ৰাইভাৰ স্কিল টেষ্টত একটা পোষ্টৰ কাৰণে 10জনকৈ কেণ্ডিডেট মাতা হৈছে এতিয়া এনেকুৱাকৈ ল'ৰা হৈছে মানে বহুত ল'ৰা হৈছে স্কিল টেষ্টৰ কাৰণে আৰু বহুত ল'ৰা ৰিজেক্টো হৈছে ভাইভাতে বহুতখিনি ৰিজেক্ট হৈছে মই সেইকাৰণে আপোনালোকক বাৰে কওঁ ভালকৈ প্ৰিপেৰেশ্যনখিনি কৰা মই গাড়ীৰ বিষয়ে আপোনালোকক কৈছোঁ পুৰা ভালকৈ প্ৰিপেৰেশ্যনখিনি কৰি যোৱা টায়াৰ আপোনালোকক কি চাব কি সুধিছে ভাইভাত শুনক মই আগতে কৈছোঁ আপোনালোকৰ গাড়ী 3খন গাড়ীৰ কম্পালচৰি আপোনালোকে জনাটো বহুত দৰকাৰী স্কৰপিঅ' বলেৰ' আৰু ট্ৰাক মিনি ট্ৰাকখনৰ আৰু বাছ গাড়ীখন বাছৰ যিহেতু পুলিচত এইখিনি গাড়ীয়ে বহুত দৰকাৰী বহুত আৰু এইখিনিয়ে থাকে গতিকে এই গাড়ীখিনিৰ বিষয়ে পুৰা ক্লিয়াৰলি জানি লওক চাওক বাছ গাড়ীখনৰ বিষয়ে পুৰা ডিটেইলছকৈ জানি লওক তাৰ টায়াৰখনৰ চাইজ কিমান থাকে গাড়ীৰ ৱেট কিমান থাকে এইখিনি গোটেইখিনি জানি লওক বলেৰ' গাড়ীখনৰ বিষয়ে পুৰা ডিটেইলছ জানি লওক যিহেতু আপোনালোকৰ ওচৰে পাজৰে থাকিব গাড়ী বা সম্পূৰ্ণকৈ শিকি লওক আৰু বলেৰ' স্কৰপিঅ'খনৰ এইখিনি সম্পূৰ্ণ কি কওক কলিন ভৰোৱা জেগাখিনি চাওক কোনটো জেগাত ভৰাই উইপাৰৰ বিষয়ে চাওক কলিনৰ বিষয়ে চাওক সকলো ডিটেইলছ চাওক এটা কৰি তেতিয়া আপোনালোকে কোৱালিফাই কৰিব আৰু এই বছৰ বহুতখিনি টান কুৱেশ্যন সুধিছে কোৱা শুনা পাইছোঁ যিহেতু 10 তাৰিখে ইণ্টাৰভিউ দিব গৈছিলে বহুতখিনি ল'ৰাখিনিয়ে মোক ফোন কৰি জনাইছে দাদা বহুত হাৰ্ড কুৱেশ্যন সুধিছে এনেকুৱা বুলি কৈ আছে গতিকে ভালকৈ প্ৰিভিজন কৰি যোৱা গাড়ীখনৰ বিষয়ে পুৰা ডিটেইলছ গাড়ীখনৰ বিষয়ে কি গ'লে বহুতখিনি পাছ কৰিবলৈ চান্স আছে আৰু তাতে মই আগতেও কৈছোঁ তাত পৰিবহণৰ মানুহ থাকে পুলিচৰ মানুহ থাকে সেইখিনি ভাইভা যেতিয়া পাছ কৰিব পাৰিবা তেতিয়াহে তাৰ পৰা কোৱালিফাইড কৰি তোমালোকক গাড়ী চলাবলৈ লৈ যোৱা হ'ব নহ'লে গাড়ী চলাবলৈ দিয়া নহয় যাতে ভাইভা যদি ফেল হৈ যোৱা তাৰপিছতে গতিকে এইখিনি ক্লিয়াৰ কৰি লোৱা বহুত ল'ৰাই ডিছকুৱালিফাইড হৈছে বহুত ল'ৰা ডিছকুৱালিফাইড হৈছে ভাইভাটো হৈছে স্কিল টেষ্টতো হৈছে মই সেইকাৰণে গতিকে মই ভিডিঅ'টো আপোনালোকৰ বাবে প্ৰস্তুত কৰি দিছিলোঁ আগতেও কৰিছিলোঁ যে গাড়ী চলাওঁতে চাওক গাড়ী চলাওঁতে আপোনালোকে কিছুমান ল'ৰা কি কৰিছে গাড়ী চলাওঁতে বেক কৰোঁতে পিছৰ দিকে চাইছে সেইখিনিকো ৰিজেক্ট কৰি দিয়া হৈছে আৰু পিছৰ দিকে চালে আপোনালোকক ৰিজেক্ট কৰিবই আৰু লগতে আপোনালোকে মিৰৰটো চব পিনে আগতে ঠিক কৰি লওক মই আগতে কৈছোঁ মিৰৰখিনি ঠিক কৰি লওক গতিকে যাতে আপুনি বেক মাথাটো পিছুৱাই কিনে চাব নালাগে আপোনালোকে ধুনীয়াকৈ চিট গোটেইখিনি এডজাষ্ট কৰিবলৈ পাৰে এডজাষ্ট কৰি ল'ব আৰু গাড়ী চলোৱাৰ আগতে আপোনালোকে পুৰা গাড়ীখনৰ ৰাউণ্ডটো ঘূৰি ল'ব ৰাউণ্ডটো ঘূৰি আপোনালোকে ঢেঁকীটো খুলি চাব পাৰে আপোনালোকে বৰ্নেটটো আৰু স্পেয়াৰ চাকাটো চাবলৈ নাপাৰিব সেইটোকো পুৰা চাব গোটেইখিনি হাৱাখিনিও চেক কৰি ল'ব তাৰপিছতে ধুনীয়াকৈ গাড়ীখন চলাব বৰ্নেট চৰ্নেট চব খুলি কলিন গোটেই চেক কৰি ল'বি ভিতৰত যাই কিনে বৰ্নেট খুলি কিনে মই এইখিনি কথা আগতে বাৰে কৈছোঁ এইখিনিতে ডিছকুৱালিফাইড হৈ গৈছে বহুতখিনি ল'ৰাই চাওক মই বাৰে কৈ আছোঁ এইখিনি কামটো কিছুমানে ডাইৰেক্ট চলাই দিয়ে গাড়ী যাই কিনে সেইটো ৰিজেক্ট কৰিবই কিছুমানে যেতিয়া বেক কৰে সি পিছ দিকে চাই দিয়ে সেইটোও ৰিজেক্ট কৰিব গতিকে মিৰৰখিনি দিছে ফ্ৰণ্ট চাইডৰ এটা যোনটো ওপৰত মিৰৰ থাকে সেইটোও চিধা কৰি ল'ব পাৰে আপোনালোকে বিন্দাছ চব ঠিক কৰি ল'ব পাৰে আৰামছে পুৰা চেকিং কৰি কিনে বেল চেল লগাই কিনে আপোনালোকে গাড়ীখন চলাব নহ'লে আপোনালোকে গাড়ীখন মই কৈছোঁৱে যেনেকুৱা চিষ্টেমত চলাব দিছে কৈছোঁ মই ঠিক সেইধৰণে চলাব দিছে চাওক গাড়ীখন আপোনালোকৰ আপত লৈ গৈছে আপত লৈ যোৱাৰ পিছত আপোনালোকক আপত ৰখাব দিয়াৰ পিছত আপোনালোকক আকৌ তাৰ পৰা চলাব দিব ঠিক আছে এনেকুৱাকৈ দি আছে
গতিকে এইখিনি পূৰা প্ৰেক্টিচ কৰি যাবা আৰু লগতে মই কৈছোঁ যে গাড়ীখন আপত যদি গাড়ী ৰাখিবলগীয়া হৈ যায়, গাড়ী যদি ষ্টাৰ্ট বনাই কেনেকুৱাকৈ ৰখাবা, তাৰপিছত যদি ডাউনত নমাবলগীয়া হয় কেনেকুৱাকৈ ডাউনত নমাবা, এইখিনি কথা পূৰা ডিটেইলছ ক্লিয়াৰ কৰি যোৱা, নহ'লে তাত আকৌ যাই কিনে বেকাৰ ডিছকুৱালিফাইড হৈ যাবা। ভালকৈ প্ৰিপেৰেশ্যন কৰি কিনে যোৱা, ঠিক আছে। গতিকে মই ইনফৰমেশ্যনখিনি এইখিনিয়ে দিবলৈ ওলাইছোঁ আৰু মোৰ হাতত যেতিয়া ইনফৰমেশ্যন আহিব মই ইনফৰমেশ্যনখিনি দি দিম। গতিকে ভালকৈ দিব বুলি সকলোকে আশা কৰিছোঁ। বেষ্ট অফ লাক মোৰ ফালৰ পৰা। বাই বাই। ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ইমানতে সামৰিছোঁ।